Hello guys, আজি যাব ওলাইছো মা ঘৰলৈ। এতিয়া আমি এটা বাইছে 6টা গধূলি আৰু আমি যাব ওলাইছো মা ঘৰলৈ। গতিকে ভিডিঅ'টো চাই থাকক। Hello guys, এতিয়া মই ৰেডি হৈ গলো। মই খাইছো আঙুৰ। আমি যাম এতিয়া আইতাৰ ঘৰলৈ। ইয়ে! এতিয়া বেগ লৈ মাস্ক লগাই আমি ৰেডি। আৰু এতিয়া আমাৰ ছটা মোটা ড্ৰাইভাৰ মানে আমাৰ পাপাই আমাক লৈ গৈ আছে আইতাৰ ঘৰলৈ। আৰু এতিয়া আমি পাই গ'লোহি আইতাৰ ঘৰ। আপোনালোকে ভিডিঅ'টো চাই থাকিব কিন্তু দেই। আৰু এয়া হৈছে মোৰ আজু আইতা, মানে মোৰ আইতাৰ মাক আৰু মোৰ মাৰ আইতাক। মোৰ যে ইমান ভাগৰ লাগিছে, মাৰ গাতে অলপ মূৰটো পেলাই ৰেষ্ট লৈ লৈছোঁ। আমি পাই গ'লোহি মাৰ ঘৰ। এয়া হৈছে মোৰ মা। আৰু এতিয়া মায়ে মোক অলপ আইতাহঁতৰ ঘৰৰ আগফালে ফুৰাই আছে। মাক কৈছোঁ অকণমান মোক এৰি দিব লাগে, নাই খোলাতে লৈ ফুৰাই। উপায় নাই, কেঁচুৱা হ'লে সেইটোৱে বেয়া। কোনেও বিশ্বাসেই নকৰে মই উৎপাত নকৰোঁ বুলি। অকল খোলাতে লৈ ঘূৰাই ফুৰাই, অলপমান এৰি দিব পাৰে ন। বাৰু যি কি নহওক, এতিয়া মায়ে মোক দিছে কেইটামান আঙুৰ। মই খাই লওঁ দেই, আপোনালোকে কিন্তু ভিডিঅ'টো চাই থাকিব। আৰু এতিয়া আহি গ'ল মাহঁতৰ গৰম গৰম খানা। নাম 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 পিজ্জা। ইয়ে! এতিয়া মায়ে ডাঙৰকৈ পিচ এটা লৈ খাবলৈ আৰম্ভ কৰিলেই। মই ভবা নাছিলোঁ যে মোক মায়ে খাবলৈ দিব, কিন্তু মাজে মাজে ইমান ভাল মোক খুৱাইছে। ৱাও, নম নম টেষ্টি। আৰু এতিয়া আমি যাবলৈ ওলালোঁ মেলালৈ। মেলা মানে শিৱৰাত্ৰি মেলা। ৱাও, কি যে মজা লাগিব, বহুত উৎপাত কৰিম। আৰু এয়া হৈছে আমাৰ শিৱসাগৰৰ শিৱদৌল। আৰু এতিয়া মায়ে মাস্ক লগাই শিৱদৌলৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছে। আপোনালোকে চাই থাকিব দেই, আমি ক'ত ক'ত ফুৰোঁ আপোনালোকক সকলো দেখুৱাই গৈ থাকিম। আৰু এতিয়া আমি পাই গ'লোহি ঘৰ। টনটনা, মোক কিনি দিলে পাপাই এগালমান খেলনা। আৰু আজিৰ ব্লগটো ইমানতে শেষ কৰিছোঁ। আপোনালোকে যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পাইছে, তেন্তে প্লিজ আমাৰ ভিডিঅ'বোৰত লাইক দিব, কমেণ্ট কৰিব, মা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। গুড নাইট এভৰিৱান। বাই বাই।